আপোনালোকে দেখুৱাই আছোঁ আমি বিহু মঞ্চ। আমাৰ মৰমৰ ৰাইজে গীতটি ভাল পাব বুলি আশা ৰাখিছোঁ। সবেই তালে তালে হাত চাপৰি বজাব লাগিব দেই। বঢ়িয়া, এনেকুৱা জোচ লাগে আমাক। ধন্যবাদ। গীতটি যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটি লাইক দিব আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ, মই মিছ মমি আৰু মই আহিছোঁ আজি কোকৰাঝাৰত বিহু কৰিবলৈ আৰু যথেষ্ট ভাল লাগিছে। তেওঁৰ এটা নিজা চেনেল আছে বিমল ফ্ৰিট এণ্ড ব্লগছ, এইটো আপোনালোকে লাইক এণ্ড শ্বেয়াৰ নিশ্চয় কৰিব দেই। আৰু এটি মোৰ নতুনকৈ গীত ৰিলিজ হৈছে খাটি অসমীয়া, এই গীতটো আপোনালোকে ইউটিউবত পাই যাব। এইটো গীত লাইক এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ থাকিল। হেল্ল' ফ্ৰেণ্ড, আপোনালোকে চাই আছে মোৰ লগত মম্পী বা সকলোৰে চিনাকি, আৰু তেওঁৰ এটা নতুন ভিডিঅ' এলবাম ৰিলিজ হৈছে খাটি অসমীয়া। আপোনালোকে ইউটিউবত যাই চাৰ্চ কৰক আৰু খাটি অসমীয়াটো লাইক শ্বেয়াৰ কৰক, আৰু তেখেতৰ ভিডিঅ'টো অলপ ক্লিপ দিছোঁ, আপোনালোকে চাই থাকক। We'll be right back.